আপুনিও যদি আপোনাৰ এটা ইউটিউব চেনেল আছে তেতিয়াহ'লে আপুনিও যদি টেক্স লগাব বিচাৰিছে টেক্স কেনেকৈ লগায় ক'ত লগায় সেই ভিডিঅ'টো চাওক। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি টেক্স লগাবলৈ হ'লে আপোনাৰ এটা এপ্লিকেশ্যন দৰকাৰ হ'ব, যোনটোৰ নাম হৈছে ইউটিউব ষ্টুডিঅ'। ইউটিউব ষ্টুডিঅ'টো আপোনালোকে প্লে ষ্টৰত ডাউনলোড কৰি ল'ব। এনেকৈ এটা এই হেৰিটো ইউটিউব চেনেল থকা মানুহৰ এই হেৰিটো থাকিব লাগে, ইউটিউব ষ্টুডিঅ'টো। তাৰপিছত আমি ইউটিউব ষ্টুডিঅ' অন কৰিলোঁ। অন কৰাৰ পিছত আপোনালোকৰ এটা ভিডিঅ' চিলেক্ট কৰি ল'ব লাগিব। যোনটো নেকি আপুনি ভিডিঅ' আপলোড দিয়ে ভিডিঅ' এটা চিলেক্ট কৰি ল'ব লাগিব। মই এই ভিডিঅ'টো চিলেক্ট কৰিছোঁ। এই ভিডিঅ'টো মই চিলেক্ট কৰি লৈছোঁ। আপোনালোকে টেগ লগাব পাৰিম। ওপৰফালে এডাল পেঞ্চিলৰ নিচিনা পাব, সেইটো ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে তললৈ যাব। তললৈ গৈ পেলাই মোৰ অপশ্যন বুলি এটা অপশ্যন আছে, সেইটো ক্লিক কৰিব। মোৰ অপশ্যনত ক্লিক কৰিব। মোৰ অপশ্যন ওপৰফালে আহিব। আপোনালোক এডেড টেগ এডেড কৰিব লাগিব। তাৰপিছত মই প্ৰথমতে দিছোঁ মোৰ চেনেলটোৰ নাম জতুমণি কায়েক। এটা লিখি দিছোঁ। কাইনমাষ্টাৰত ভিডিঅ' কেনেকৈ ডাঙৰ কৰে, মানে যোনটো ভিডিঅ' ডাঙৰ কৰে কেনেকৈ, মই তেনেকৈ লিখি দিছোঁ। তেনেকৈ আপোনালোকৰ নিজৰ চেনেলটোৰ নাম দি ল'ব। তাৰপিছত আপুনি কিহৰ ওপৰত ভিডিঅ' দিয়ে সেইটো লিখি দিব। সেইটো লিখাৰ পিছত আপোনালোকৰ এই ওপৰফালে এটা ছেভ অপশ্যন পাব। ছেভৰ অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সেইটো ছেভ হৈ যাব। চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক আৰু কমেণ্ট কৰি দিব।